নমস্কাৰ বন্ধুসকল, মোৰ নাম সুলেমান আলী আৰু আপোনালোকে চাই আছে এই সপোন এছে। এই সপোন এছে চেনেলটোত আজি এজন ইউটিউবাৰ আপোনালোকৰ লগত চিনাকি কৰাব বিচাৰিছোঁ, যিহেতু তেওঁ কম সময়ৰ ভিতৰতে বহুতো ছাকচেছ হ'বলৈ সক্ষম হৈছে। চ' তেওঁৰ পৰা আমি কিছু মনৰ কথা জানিব বিচাৰিম, তেওঁৰ জীৱনটোৰ বিষয়লৈ অলপ জানিব বিচাৰিম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ আৰু তেওঁৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে, গৈ লৈ চাই ল'বগৈ। আৰু এই ভিডিঅ'টো স্পনচাৰ কৰিছে লখিমপুৰ ITI নামৰ প্ৰতিষ্ঠানটোৱে। সপোনতে আহি ধৰি বাসাৱতী মৰমে চুমাকি নমস্কাৰ, মোৰ নাম মিছ মাৰ্জিয়া চেহনাজ আখতাৰা। পোনপ্ৰথমে তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ ঘৰ ক'ত, এই কথাটো তোমাৰ পৰা জানিব বিচাৰিম। মোৰ ঘৰ নলবাৰী জিলাৰ টিহু থানা অন্তৰ্গত হাতীগুছি গাঁৱত। এইখিনিতে দ্বিতীয়টো প্ৰশ্ন তোমাক কৰিব বিচাৰিম, তুমি বৰ্তমান কিহত পঢ়ি আছা আৰু কোনখন বিদ্যালয়ত পঢ়ি আছা, সেই কথাটো জানিব বিচাৰিম। মই তৃতীয়মান শ্ৰেণীত পঢ়োঁ আৰু মই পঢ়া বিদ্যালয়খনৰ নাম হ'ল পূব নম্বৰ ভাগ জাতীয় বিদ্যালয় গোবৰদল। তৃতীয়তে তোমাৰ পৰা জানিব বিচাৰিম তুমি কি কৰি ভাল পোৱা। মই পঢ়াৰ লগতে নাটক আৰু নৃত্য কৰি বেছি ভাল পাওঁ। এইখিনিতে তোমাৰ পৰা জানিব বিচাৰিম তোমাক ইউটিউব জগতলৈ কোনে আনিলে, তুমি ইউটিউবত কেনেকৈ আহিলা সেই বিষয়লৈ অলপ জনাবা। প্ৰথমতে মই ফানি ক্লাব আছাম নামৰ চেনেলটোত কাৰ্বি আলঙত কবাই হত্যা কৰা আমাৰ শ্ৰদ্ধাৰ শিল্পী নীলোৎপল দা আৰু অভিজিত দাক লৈ বনোৱা সপাধৰা আতংকৰ অভিনয়টোত মোক এটা সৰু অভিনয় কৰিবলৈ দিছিল আৰু সেই অভিনয়টোৰ জৰিয়তে মই ইউটিউব চেনেলত প্ৰৱেশ কৰিলোঁ। এইখিনিতে তোমাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, তুমি ক'ৰবাত অভিনয় শিকিছা নেকি, সেই বিষয়লৈ অলপ জানিব বিচাৰিম। অভিনয়ৰ ক্লাছ হিচাপে মই শিকা নাই। সৃষ্টি ড্ৰামা এণ্ড ডান্স ফাউণ্ডেশ্যন চামতাত মই ডেন্স শিকি থাকোঁতে যোৱা জুলাই মাহত কৰ্মশালা এটা পাতিছিল আৰু তাৰ পৰা মই অভিনয়ৰ এমাহ ক্লাছ কৰিলোঁ আৰু শ্বুটিঙৰ সময়খিনিত দাদাহঁতে মোক যেনেকৈয়ে অভিনয় শিকাই দিয়ে তেনেকৈয়ে মই কৰি যাওঁ। এইখিনিতে তোমাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, তুমি কেনেকুৱা ধৰণৰ অভিনয় কৰি বেছি ভাল পোৱা। দাদাহঁতে মোক যেনেকুৱা অভিনয় কৰিবলৈ দিয়ে মই তেনেকুৱাই অভিনয় কৰোঁ।
তাৰ ভিতৰত মই দুখৰ আৰু ডাংকাতিৰ অভিনয় কৰি বেছি ভাল পাওঁ। তোমাৰ ডাঙৰ হৈ কি হোৱাৰ সপোন আছে? তুমি কিবা এটা সপোন পুহি ৰাখিছা নেকি যে মই ডাঙৰ হৈ এনেকুৱা হ'ম বা আমুক হ'ম তামুক হ'ম, তেনেকুৱা কিবা সপোন আছে নেকি? মই ভৱিষ্যতে এজনী ভাল সমাজ সেৱিকা আৰু এজনী অভিনেত্ৰী হোৱাৰ সপোন আছে। এইখিনিতে তোমাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। তুমি ধৰা কি যিহেতু অভিনয় কৰিছা, তুমি কোনকেইটা চেনেলত তুমি অভিনয় কৰিছা, কেইটা চেনেলত তুমি অভিনয় কৰিছা, সেই বিষয়ে অলপ জনাবা। মই কেইবাটাও চেনেলত অভিনয় কৰি আছোঁ। তাৰ ভিতৰত ফানি ক্লাব আছাম, আৰে আছাম, স্মাইলিন আছাম, এইকেইটা চেনেলত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মই বাখেৰিয়ে দুটা গানৰ চেনেলতো শ্বুটিং কৰিছোঁ। এইখিনিতে যিহেতু ক'লা তুমি গানৰ ভিডিঅ' দুটাও কৰিছোঁ, চ' সেই গানৰ ভিডিঅ' অকণমান আমি চাই ল'ব বিচাৰিম, তাৰপিছত আকৌ আহি আছোঁ আমি। যি অভিনয় গানৰ অভিনয় কৰিছা দেখি খুবেই ভাল লাগিলে, আৰু তুমি আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ। যিখিনি মোক উৎসাহ যোগালে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এইখিনিতে আৰু এষাৰ কথা জানিব বিচাৰিম, ধৰা কি তোমাৰ আৰু অভিনয়ৰ বাহিৰে তোমাৰ বেলেগ কিবা অভিজ্ঞতা আছে নেকি, সেই বিষয়ে অলপ জনাবা নেকি? আছে। কলিকতাত গৈ অল ইণ্ডিয়া ভাৰত সংস্কৃতি উৎসৱত নৃত্য প্ৰদৰ্শন কৰি দুটাকৈ পুৰস্কাৰ আনিবলৈ সক্ষম হৈছোঁ। এইখিনিতে তোমাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। তুমি ধৰা কি যিহেতু অভিনয় কৰিছা ন, সেই অভিনয় কৰি থকা অৱস্থাত বহুতো জমনি হয়, সেই জমনিৰ বিষয়লৈ অলপ মানে কেনেকুৱা অৱস্থাত তোমাৰ জমনি হৈছিলে সেই বিষয়লৈ অলপ জানিব বিচাৰিম। মই কেতিয়াবা কেমেৰাৰ সন্মুখত আহিলে মোৰ কেতিয়াবা শব্দৰ উচ্চাৰণ মুখস্থ নাথাকে, তেতিয়া দাদাহঁতে মোক জকায়, তেতিয়া মোৰ খং উঠে। এনেধৰণৰ জমনি বহুতো হৈ থাকে। তুমি যিহেতু স্মাইলিন আছাম চেনেলটোত তুমি অভিনয় কৰিছা, সেই চেনেলটোত তোমাৰ কমেণ্ট বেছি পোৱা যায়, চ' সেই বিষয়লৈ তুমি কি ক'বা? তোমাক ৰাইজে কেনেকুৱা ধৰণৰ আদৰি লৈছে বা তোমাৰ বিষয়লৈ কেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে, সেই কমেণ্টখিনিৰ পৰা তুমি কেনেকুৱা ধৰণৰ উৎসাহ পোৱা, সেই বিষয়লৈ অলপ জনাব পাৰিবা নেকি? মোৰ বহুত ভাল লাগে। এনেকৈয়ে কমেণ্টবোৰ পাই থাকিলে ইয়াতকৈ আৰু বেছি ভাল কৰিব মন যায়। মোৰ অভিনয় চাই মোক আঁকোৱালি লোৱাৰ বাবে সমূহ অসমবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু শেষত তোমাৰ পৰা জানিব বিচাৰিম যে তুমি মোৰ এই চেনেলটোৰ বিষয় লৈ তুমি কি ক'বা? শেষত দাদাৰ এই সপোন আছে, চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তুমি মোৰ চেনেলত আহি এটা সৰু সুৰা এটা ইণ্টাৰভিউ দিলা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ। তাইৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে, গৈ লৈ আপোনালোকে চাব পাৰে। তাইৰ মানে ডান্সিং ভিডিঅ' কিছুমান দিয়ে, য'ত নেকি তাই ডান্স প্ৰদৰ্শন কৰে, সেই তাৰ ভিডিঅ'সমূহ দিয়ে। আপোনালোকে যদি চাব বিচাৰে লিংকটো ডেছক্ৰিপশ্যনত আছে, গৈ লৈ চাই ল'ব বুলি আশা ৰাখিলোঁ। এইখিনিতে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম, জয় লখিমপুৰ। ধন্যবাদ, বাই বাই। Thank you so much. মিলিয়ন ভিউ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। Thank you so much, মাইনা, লাভ ইউ। তুমি কি ক'বা ফানি ক্লাব আছামৰ বিষয়ে, কি ক'বা, কেনেকুৱা লাগে আমাৰ লগত থাকি? আৰু কি আৰু আগক লাগি থাকিবৰ মন যায় না? দিয়া আজি আহি কেনেকুৱা লাগিছে? ধন্যবাদ। তুমি যোৱা। এই মাইনাটোৱে কৰা